নমস্কাৰ বন্ধুসকল, আজি আমি যাব ওলাইছোঁ ধূপধাৰাত সাংস্কৃতিক সন্ধিয়া চাবা। এই আৰিয়ানছ কালচাৰেল এণ্ড স্পৰ্ট অৰ্গেনাইজেশ্যনৰ উদ্যোগত ধূপধাৰা খেলপথাৰত এখন একদম ভাল লগা একদম মনোমোহা এখন সাংস্কৃতিক সন্ধিয়া হ'ব আজি। তাত আমি যাম, বহুতকেইটা একেলগে শিল্পী আহিব আৰু লগতে আমাৰ চবৰে হিয়াৰ আমঠু আমাৰ মৰমৰ জুবিনদাক আপোনালোকক একদম স্পষ্টভাৱে দেখুৱাম। জুবিনদাৰ গীত আপোনালোকে চাই থাকক। এতিয়া আমি তালৈকে আগবাঢ়িম। এতিয়া মোৰ লগত আছে আমাৰ অঞ্চলৰ আছু সভাপতি ৰিপন আহমেদ আৰু লগতে মোৰ এই সকলোবোৰ বন্ধু বান্ধৱ আছে। আমি একেলগে এতিয়া যাম। আমাৰ লগত কিন্তু এই থাৰ চাৰ নাই, আমি মাৰুতি 800 লৈ কিনে যাব ওলাইছোঁ এতিয়া। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক শেষলৈকে। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে বেল আইকন দবাই দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ মাৰি দিব। ধন্যবাদ। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি এনেকৈ গৈ আছোঁ, এই ধূপধাৰা পাম আৰু এতিয়া খেলপথাৰখন সাংস্কৃতিক সন্ধিয়াৰ সন্মুখত মোটামুটি যাই পাম আৰু কিছু সময় পিছত। এনেকৈ এইবিলাক গাড়ী দেখিছেনে, এই চাৰিওফালৰ পৰা এনেকৈ লাইন হৈছে চব যাবৰ কাৰণে, চব জুবিনৰ পাগল, জুবিনদাৰ কাৰণে চব এইবিলাক দেখিছে না। এই চাইকেল লৈ লৈ এনেকৈ যাই আছে বেচেৰা, চব জুবিন, জয় জুবিন দা এনেকৈ গৈ আছে। এতিয়া আমিও যাই পাম আৰু কিছু টাইম 2-1 মিনিট পিছতে। তেন্তে চাই থাকক ভিডিঅ'টো। এয়া মেইন ধূপধাৰা টাউন আহি পালোঁ। এয়া আমি গৈ আছোঁ এনেকৈ। এতিয়া পাছ চেক কৰি আছে, পাছ নহ'লে ভিতৰত যাব নেদে। আমি পাছ দেখুৱালোঁ এতিয়া, এই পাছ দেখুৱাই কেনে আমি ভিতৰত যাম। এয়া চাওকচোন মানুহৰ ভিৰ, হাউলে হাল আছে, যাওলে জাল আছে, এইৰকম হৈছে। চলি পলি লৈ একেবাৰে চব মানুহ দেখছে না, ৰাস্তা ভিৰ হৈ গৈছে একবাৰে। আৰু ইয়াতে কাষতে এনেকৈ পাৰ্কিঙৰ ব্যৱস্থা কৰি দিছে। হয়, এতিয়া সন্মুখতে থ, নহ'লে পাছত উলিয়াব পাৰিব নহয়। আৰু এতিয়া এনেকৈ গাড়ীখন থলোঁ, থৈ কিনে আমি এতিয়া যাম চিধা সেই বিহু ফিল্ডৰ ভিতৰত। এই অৱস্থা মানুহ দেখছে না, মানে জুবিন দা বুলি ক'লে চব মানুহ এনে পাগলৰ দৰে আহি যায়। আৰে চুলতান ভাই দেখোন, এই আমাৰ চুলতান ভাই পাণ দোকান লৈ আছে। একদম ভেৰাইটিজ আইটেমৰ পাণ পায় ইয়াতে। চুলতান ভাইৰ পাণ দোকান বুলি ক'লে চবে চিনি পায়। এই পকৰি ভাজি আছে বঢ়িয়াকৈ। কিরকম বিক্রি করি? ভালে না? হাজার হাজার মানুষ, একেবারে হাজার হাজার মানুষ এনেকৈ আহি গৈছে এই আমাৰ জুবিন দাক চাবৰ কাৰণে। আৰু লগতে বহুত শিল্পী আহিব, কিন্তু জুবিন দা মেইন। জুবিন দাৰ কাৰণে চব পাগল এইবিলাক মানুহ। দেখিছেনে এনেকৈ? সৌ যে দেখিছে ষ্টেজটো, ইয়াতে অলপ পিছত আমাৰ সেই ধামাকা হ'ব। মেইন ধামাকাটো ইয়াতে হ'ব। এয়া আমি বুট ভাজা খাই লওঁ ৰ। 20 টকাৰ বুট ভাজা বনাই দিয়ক খুৰা, একদম বঢ়িয়াকৈ। ইয়াৰ কি হাতেদি একলা একলা গাই যাব লাগছা। এয়া আমাৰ কাৰিপাৰাৰ মোটামুটি আধা আধি মানুহ ইয়াত আহি গৈছে। এয়া কমপ্লিট দে, একবাৰ জোৰকৈ এটা চিলনি মাৰি দি। পুৰা ধামাকা হ'ব। অলপ পিছত আমি যাই আছোঁ তাতে মেইন জেগা। এয়া আমাৰ বহুতৰে চিনাকি চুলতান ভাই বোলে মোক এই কিবা ফায়াৰ পাণ বনাই খুৱাব। এই ফায়াৰ পাণ বনাই আছে, অলপ পিছত মোক দিব বোলে এতিয়া ফায়াৰ পাণ। টেষ্ট কৰি চাওঁ আজি লাইফত ফাৰ্ষ্ট কেনেকৈ বনাই চাওঁ ৰ। কি দিছে আহিলা? পাঁচফোৰণ, জিৰা চব দিছে দেখোন, গৰম মছলা টছলা গোটাই। মেইন ঠাইলৈ যোৱাৰ আগতে আমি পাণটো মুখত ভৰাই যাওঁ। কি বস্তু এই কিবা বোলে ফায়াৰ পাণ। মই মুখত দিম ৰ, কেনেকৈ লাগে লাইফতটো ফাৰ্ষ্ট আজি খাই আছোঁ। মই উঠছোঁ নে নাই? ফায়াৰ পাণ খাই আছোঁ। এতিয়া আমি পাছ লৈছোঁ, পাছ লৈ কিনে এনেকৈ গেটেদি সোমাম। এনেকৈ ভিৰ দেখছে না, এই ঠেলা ঠেলি লাগি গৈছে মানুহ। আহি গ'লো, টিকেটখনৰ আধা ছিঙি ৰাখি দিলে। তুমি তুমি
দুর্গার সিনেমা হল আছে নাই? আছে নাই? দরবার চিনেমাবিলাক বনাই আছো, দেখুৱাবলৈ হল ক'ত? ইয়াৰ যাৰ যাৰ মাটি আছে, জেগা আছে, চিনেমা খোলক, আমি হেল্প কৰি দিম, একো নাই। গভৰ্ণমেণ্টেও হেল্প কৰিব, মই হেল্প কৰিম, আমিও হেল্প কৰিম। চিনেমা কেইবাখনো ভাল ভাল চিনেমা বনাই আছো, গভৰ্ণমেণ্টেও হেল্প কৰিব, মই হেল্প কৰিম, আমিও হেল্প কৰিম। চিনেমা কেইবাখনো ভাল ভাল চিনেমা বনাই আছো। এই লাইটখিনি জ্বলালে মোৰ মিছন চাৰা মনত পৰে। এতিয়া য'ত য'ত গৈছোঁ, মিছন চাৰা দিন জ্বলাই ৰাতি জ্বলাই যাওঁ, সবাই লাইট জ্বলাই, গোটেই অল ফ্লেশ লাইটছ অন। ইয়াত হল নাই, গোৱালপাৰ চাবা, গুৱাহাটীত চাবা, লাগিলে মই ব্যৱস্থা কৰি দিব।
দৰে নামি অহা দৰে মৰি দেহত প্ৰতি পুৱা প্ৰতিবেঘালীৰ নিশা জোৰা তবু তোমাকে মোৰ ব্যথা ধুমুহাৰ পথে বহু যুগৰে এধাৰো সঁচা বহু দিনৰে আপোন নিজৰ Oh,
আৰু এয়া আছিলে এয়া ধূপধাৰা সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান আপোনালোকক দেখুৱালোঁ। এতিয়া আমাৰ লগত এয়া দুইজন গুৰু আছে, আমাৰ এই ৰিংকু আৰু এয়া মিতুল। এতিয়া আৰু আমাৰ লগত আছে এয়া মুন্না ভাই আৰু ইয়াৰ লগতে নৱজিত, সকলোৰে চিনাকি। আৰু তিনিজনমান আছে, এই তিনিজনমান ক'ত গ'ল এইকেইটাক বিচাৰি এইবাৰ উলিয়াব লাগিব। উলিয়াই কেনে লাহেকৈ আমি ঘৰতে যাম দে, ঘৰতে যাম। ত' বাই বাই চবকে, চি ইউ, আকৌ লগ পাম নেক্সট টাইমত। ত' বাই বাই।